নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল সুমন ব্লগলৈ আপোনালোকক ৱেলকাম জনাইছোঁ। লগতে আপোনালোকক হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মই আছোঁ মহাপুৰুষ শ্ৰী শ্ৰী হৰদেৱ স্থাপিত আদিসত্ৰ বহৰীত। আপোনালোকে ইয়াত দেখা পাইছে যে এতিয়া গোসাঁইক ইয়াত ৰখা হৈছে। খেৰৰ পুজিৰ দৰে আপোনালোকে ইয়াত বনাইছে। ইয়াত যিখিনি নিয়ম নীতি কৰিব লাগে পুৰোহিতে অলৰেডি কৰিছে। ইয়াৰ লগতে আতচবাজিও প্ৰদৰ্শন কৰা হৈছে। আৰু এই আপোনালোকে দেখা পাইছে যে ইয়াত খেৰৰ পুজিৰ দৰে এটা যে বনোৱা হৈছে, এইটোত জুই লগাই দিছে আৰু গোসাঁইক চাৰিওফালে ঘূৰাইছে। এনেকৈ 7 পাক ইয়াত ঘূৰাই কিনে মন্দিৰত গোসাঁইক নিয়া হ'ব। আপোনালোকে ইয়াত নিশ্চয় দেখা পাইছে। কাৰ কিমান গাত বল আছে সকলোৱে জুখি আছে। বৰ সুন্দৰ এটা পৰিৱেশ আপোনালোকে দেখা পাইছে। এতিয়া গোসাঁইক আনি কিনে মন্দিৰত থৈছে, আপোনালোকে দেখা পাইছে। ইয়াৰ পিছত মন্দিৰত ওপৰত আপোনালোকে দেখা পাইছে যে তাত গোসাঁইক লৈ যোৱা হ'ব। আৰু আপোনালোকে দেখা পাইছে যে চিৰিকেইটাত, সেই চিৰিকেইটাতো 7 পাক ঘূৰিব। আপোনালোকে নিশ্চয় দেখা পাইছে। এনেকৈয়ে প্ৰত্যেকবাৰে সত্ৰ ৰীতি নীতি পৰম্পৰা অনুসৰি এনেকৈ দৌল উৎসৱ পালন কৰা হয়। আনন্দ দিয়া হে কৈলা বাবা, নিৰানন্দ দূৰ কৰি আনন্দ দিয়া হে কৈলা বাবা, নিৰানন্দ দূৰ কৰি আনন্দ দিয়া হে কৈলা বাবা, আমাক আনন্দ দিয়া হে কৈলা বাবা, আনন্দ দিয়া হে কৈলা বাবা, কৈলা বাবা, কৈলা বাবা।
সকলোৱে জানে যে গোসাঁইক এতিয়া দৌল মন্দিৰত থৈছে। তাৰ পিছৰ পৰা ভিডিঅ'টো কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।